खैराबारि बियाबनि सिङाव थानाय मोन 74 बुथ कमिटिफोरनि सोमोन्दै रबिबारखालि इउपिपिएल दोलोनि अरायथा नङै मावख'आव मोनसे गोजौ थाखोनि जरखा रेभिनिउ मेल खुंनाय जायो। बे मेलाव मिरुनि दैदेनगिरि नाथुराम बर', इएम दावबायसा बर', बाबुल बसुमतारी, धरणी बर' आरो खैराबारि ब्लक बुथ कमिटिनि मोनसे कोअर्डिनेटर कृष्ण बाहादुर गिरिजों लोगोसे इउपिपिएल दोलोनि मैखोम दैदेनगिरि आरो मावथिफोरा बाहागो लादोंमोन। मेलनि जोबनायाव मोनसे खौरां मेल खुंनाय जादोंमोन। इउपिपिएल दोलोआ दाबि खालामोदि फैबाय थानाय बिटिसि बिसायख'थियाव सोरखार दागोन आरो गोरलैयैनो मेजरिटि लानानै देरहासार जागोन। खौरां मेलाव इउपिपिएलनि सासे दैदेनगिरिया बुङोदि खैराबारियाव बिजेपिआ गारि भारा हरनानै सुबुंफोरखौ भट बुथुमनो लाबोदोंमोन आरो मेलफोराव दिन्थिफुंदोंमोन, नाथाय बे खेबाव रायजो राजाफोरा बुजिबाय। खौरां मेलाव दाबि खालामनाय जादोंदि माहारियारि दोलोखौ बिटिसिनि सुबुंफोरा गनायनाय नङा। बेखौबो बुंनाय जादोंमोन दि खैराबारि बियाबखौ बिजेपिनिफ्राय रैखा खालामनाय जागोन। बिजेपिनि अदालगुरिनि आफादगिरिया गासै मोन 10 मासियाव देरहागोन होननानै दाबि खालामनाया जेबो ओंथि गैया होननानै बुंथिबावो। এইবাৰ বিটিআৰত ইউপিপিএলৰ একক চৰকাৰ হ'ব, একক চৰকাৰ হ'ব। এই কথাটো মই ৰাইজে কৈ আছে আৰু খৈৰাবাৰী সমষ্টিটো মানে এইবাৰ ইউপিপিএলে উদ্ধাৰ কৰিব, স্পষ্ট কথা আজি কৈছোঁ। মানে খৈৰাবাৰী সমষ্টিটো 2025 আমি উদ্ধাৰ কৰিম। যেনেকুৱা মানে এতিয়া মানে বিটিআৰ এটা কাউন্সিল হয়, বিটিআৰত ৰাষ্ট্ৰীয় দল সোমাই মানে বিটিআৰ দখল কৰাৰ প্ৰচেষ্টা মানে তেওঁলোকে হাতত লৈ আছে। কিন্তু অলৰেডি বিটিআৰ বসবাস কৰা কাউন্সিলত বসবাস কৰা জনগণে গম পাইছে, যদি সঁচাকৈয়ে বিটিআৰত উন্নয়ন হ'ব লাগে আৰু সমন্বয় কোঅৰ্ডিনেশ্যন যদি ৰাখিব লাগে, তেনেহ'লে আমি আঞ্চলিক দলক সমৰ্থন কৰিব লাগে। একদম মানে শ ৰাইজ ওলাই আহিছে আৰু আমাক মানে সমৰ্থন জনাই আছে। আৰু 2-4 দিনত আমাৰ বুথ মানে সন্মিলনী আৰম্ভ হ'ব। আমাৰ তেতিয়া মানে সকলো ৰাইজে বুজি পাব যে এতিয়া মানে বিটিআৰত ৰাইজে কাক বিচাৰি আছে। অলৰেডি হাজাৰ মানে ৰাইজে আমাৰ বুথ সন্মিলনত সহায় সহযোগ মানে কৰি আছে আৰু কৰিব। তো ইয়াত মানে যেনেকুৱা মানে ৰাষ্ট্ৰীয় দলে হুংকাৰ লগাই আছে যে ওদালগুৰি 10টা সমষ্টিত মানে 10টাই আমি দখল কৰিম, তামোলপুৰত 6টা কৰিম, মানে এইটো কথা মানে মিছা কথা। তেওঁলোকে এটা আমি জানো তেওঁলোকৰ মানে ছিষ্টেমবিলাক জানো। যেনে প্ৰথমত তেওঁলোকে সোমাওঁতে কি কৰিছিল, চিপাঝাৰ বাইহাটাৰ পৰা মানুহবিলাক আনি বাছে আনি তেওঁলোকে বামুণজুলিত তৰগাজুলিত মিটিং কৰি মানুহ দেখুৱাই মানে ৰাইজক দেখুৱাইছিল, মানে ৰাইজক দেখুৱাই মানে ভোট টানাৰ ব্যৱস্থা কৰিছিল। কিন্তু ৰাইজে আজিকালি এনেকুৱা নাই, এই আধুনিক যুগ নাই, এতিয়া অনলাইনৰ যুগ। ৰাইজে গম পাই গৈছে, লোকেল ৰাইজে প্ৰত্যেক বুথ চেণ্টাৰৰ পৰা প্ৰাইমাৰীৰ পৰা কিমান ভোট কালেকশ্যন হয়, এই ৰাইজে বুজি পাইছে অলৰেডি। শীৰ্ষৰ যোন ছেপ্টেম্বৰ মাহত মানে আমাৰ পৰিষদীয় যে নিৰ্বাচন হৈ আছে, সকলোৱে যাতে আমাৰ আঞ্চলিক দলকহে প্ৰাধান্য দিয়ে, এইটো মই অনুৰোধ জনাম। खैराबारिनिफ्राय दीपेन डेकानि रिपर्ट, NBT लाइभ।